আমি যাবলৈ ওলাইছোঁ অমৃতসৰ আৰু মোৰ লগত যাব আৰু আমি গুৱাহাটী এয়াৰপৰ্টলৈ যাম এইখনত এতিয়া আমি গৈ আছোঁ গুৱাহাটী এয়াৰপৰ্ট ঘৰৰ পৰা এয়াৰপৰ্টলৈ আমাক থ'বলৈ আহিছে আমাৰ লগত আছে ধ্ৰুৱজ্যোতি আৰু এয়া আছে বসন্ত শইকীয়া আৰু এয়া পিংকি এতিয়া আহক আমি একেবাৰে এয়াৰপৰ্টত লগ পাম পাইছোঁহি মৰিগাঁও চাউন মিল পাইছোঁ এতিয়া এয়াৰপৰ্ট পাই গ'লোঁ আমি এয়াৰপৰ্টৰ অলপ নাজাৰা চাওক আপোনালোকে বাহিৰত এখন প্লেন ৰখি আছে সেইখনো মই দেখুৱাম এতিয়া এইখন চাওক প্লেন এখন ইণ্ডিগ'ৰ প্লেন হয় কিন্তু আমি এইখনত নাযাওঁ আমি বেলেগ এখনত যাম আমি যাম এখন ভিস্তাৰা ফ্লাইটত এনেই এখন চাই আছিলোঁ ৰখি থাকি আপুনি লাগিছিলে এনেই আমাৰ ছিকিউৰিটি চেক তাৰপিছত বৰ্ডিং আমাৰ এইখিনি হৈ গ'ল এতিয়া আমি খালি প্লেনত যাবলৈ বাকী আছে ইয়াত চাওক বহুত দোকান আছে এই দোকানবিলাক বহুত দামী হয় বস্তুবিলাক বহুত দাম লয় আমি এফালেদি গৈ বাছত উঠিম এতিয়া আমি গাড়ীত উঠিছোঁ গাড়ী দি আমাক প্লেনখনলৈ লৈ যাব এইখন ফ্লাইটতে আমি যাম ভিস্তাৰা ফ্লাইট I would like to welcome all of you on a flight that will start at -6 manner all the way to Delhi. Flying time to Delhi is 2 hours 10 minutes. With me, the flight again Captain Swanika Saxena. প্ৰথমে আমি এখন ফ্লাইটত যাম দিল্লীলৈকে দিল্লীত আপোনাৰ ষ্টপ আছে তাত আমি 1.5 ঘণ্টা ৰুম তাৰপৰা আমি বেলেগখন প্লেনত যাম ভিস্তাৰা কোম্পানীৰ ফ্লাইটে বেলেগখনত যাম আমি অমৃতসৰলৈ গুৱাহাটীত অলপ বৰষুণ দি আছে গতিকে খিৰিকীখন আপোনালোকে পানীৰ টোপাল দেখা পাইছে মই টিকেট বুক কৰোঁতে উইণ্ড' ছাইডৰ ছিটটো লৈছিলোঁ গতিকে মই এতিয়া ভালকৈ আপোনালোকক দেখুৱাব পাৰিম প্লেনখন উঠাৰ সময়খিনি আৰু নামাৰ সময়খিনি কিমান ভাল লাগে
চাওক ব্ৰহ্মপুত্ৰখন ওপৰৰ পৰা কিমান ধুনীয়া লাগিছে। সেইখন শৰাইঘাট দলং। এতিয়া আমি ডাঙৰ মাজলৈ গৈ আছোঁ। সঁচাই গুৱাহাটীখন দেখিবলৈ ওপৰৰ পৰা একদম গুগল মেপৰ নিচিনা লাগিছে। গুগল মেপত যেনেকুৱা দেখি ছেম দেখিছে। আমাৰ টিকেটত ফুড ইনক্লুড নাছিলে, গতিকে আমি এটা কাপ নুডলছ অৰ্ডাৰ কৰিছোঁ, এটা 200 টকাকৈ। দামটো অলপ বেছি, কিন্তু উপায় নাই, কাষত খোৱাৰ মজা লৈছোঁ। আমি দিল্লী পাইছোঁহি। চাওক দিল্লীখন ওপৰৰ পৰা, বিল্ডিংবিলাক কিমান ধুনীয়া লাগিছে দেখাত।
আমি পাই গ'লোঁ দিল্লী এয়াৰপৰ্টত আমি 1.5 ঘণ্টা ৰখিব লাগিব তাৰপিছত নেক্সট ফ্লাইট অমৃতসৰলৈ আছে 1.5 ঘণ্টাৰ পিছত অলপ দিল্লী এয়াৰপৰ্টৰ নাজাৰা চাওক ফ্লাইটখন অলপ লেট হ'ল কিন্তু আহি পালেহি অৱশেষত এতিয়া আমি গৈ আছোঁ অমৃতসৰ প্লেনত উঠিছোঁ অলপ দেৰি হ'ল প্লেনখন লেট হ'ল অলপ এতিয়া আমি গৈ পাম 1 ঘণ্টাৰ পিছত অমৃতসৰ এয়াৰপৰ্ট আহক আমি যাওঁ পাই গ'লোহি আমি অমৃতসৰ বহুত টাইম লাগিলে তথাপি পালোহি ভাল লাগিছে এতিয়া আমি আবার নামিম ট্যাক্সি লম আৰু যাম